বাইক চোৰে নাকত ধৰি চাকত ঘূৰাইছে আৰক্ষী। মহানগৰ আৰক্ষীৰ নাকৰ তলৰ পৰাই সন্তৰ্পণে আৰক্ষীয়ে চুৰি কৰি নিছে বাইক। এই পৰ্যন্ত চোৰৰ ছাঁটো উলিয়াবলৈ সক্ষম হোৱা নাই মহানগৰ আৰক্ষী। আপুনি জানি আচৰিত হ'ব যে প্ৰতি নিশাই মহানগৰীত 5ৰ পৰা 10খনকৈ বাইক চোৰে চুৰ কৰি নিয়ে। অপাৰেশ্যন বাইক লিফ্টাৰ গুৱাহাটী আৰক্ষীৰ নিৰ্দেশত প্ৰতি নিশাই চুৰি হৈছে 5-10খন বাইক। অসাৰ প্ৰতিপন্ন আৰক্ষীৰ অৱস্থিতি। ক'ত আছে গুৱাহাটী আৰক্ষী? আৰক্ষীৰ নাকৰ তলৰ পৰাই চোৰে নি আছে ইখনৰ পিছত সিখন মটৰচাইকেল। চোৰ চিনি নাপায় আমাৰ আৰক্ষীয়ে, যাৰ ফলত চকুৰ আগত থাকিলেও আৰক্ষীয়ে ধৰিব নোৱাৰে চোৰক। মোৰ পাছফালে এখন ফাঁচী বজাৰ আৰক্ষী চকী, আৰু এই আৰক্ষী চকীখনৰ কাষতেই অৰ্থাৎ এই স্থানতে এখন বাইক থৈ এই ফাঁচী বজাৰলৈ গৈছিল এজন লোক। কিন্তু ঘূৰি আহি যেতিয়া পাইছিল তেওঁৰ বাইকখন তাত নাছিল। সেই পালচাৰ বাইকখন সেইকণ সময়তে থানাৰ সন্মুখৰ পৰাই চোৰে লৈ গুচি গৈছিল। এইখন জালুকবাৰী থানা। দিনে নিশাই থানাতে বহি থাকে ভাৰপ্ৰাপ্ত বিষয়া পুষ্পেন্দ্ৰ নাথ সুত ডাঙৰীয়া। কিন্তু মহোদয় থানাত বহি থাকোঁতেই থানাৰ আগৰ পৰাই লৈ গ'ল চোৰে মটৰচাইকেল। বৰ্তমান মই উপস্থিত আছো মালিগাঁও চাৰিআলিত, আৰু মই য'ত উপস্থিত আছো এই স্থানৰ পৰা জালুকবাৰী আৰক্ষী থানাৰ দূৰত্ব হ'ব প্ৰায় 200 মিটাৰ। কিন্তু দুৰ্ভাগ্যজনক কথাটো যে এই স্থানৰ পৰাই দুদিন পূৰ্বে চোৰে এখন নতুন বুলেট লৈ উদা হৈছিল, কিন্তু গমেই নাপালে জালুকবাৰী আৰক্ষীয়ে। একেই দশা উলুবাৰীতো। মই এই মুহূৰ্তত উপস্থিত আছো পল্টন বজাৰ থানাৰ অন্তৰ্গত উলুবাৰীত, আৰু এই স্থানৰ পৰাই চোৰে লৈ যাবলৈ চেষ্টা কৰিছিল এখন পালচাৰ বাইক। কিন্তু কপাল ভাল আছিল বাইকখনৰ স্বত্বাধিকাৰীৰ। লগ ভাঙিলে যদিও চোৰে নিব নোৱাৰিলে পালচাৰ বাইকখন। কিন্তু কোনে নিছে বাইকবোৰ? আমাৰ অনুসন্ধানত পোহৰলৈ আহিছে চুৰিকাণ্ডৰ সবিশেষ। চুৰিকাণ্ডৰ মূল খলনায়ক বগা। বহু নতুন ল'ৰাক বগাই দিছে চুৰিৰ প্ৰশিক্ষণ। তাৰ ভিতৰত মালিগাঁও জালুকবাৰীত নেতৃত্ব দিছে আদাবাৰীৰ মইনুলে আৰু দীপকে। পল্টন বজাৰ ৰিহাবাৰীত মণি আৰু কলা মনুৱে। ভূতনাথ আৰু ভৰলুত 4জন যুৱকে চলাই আছে অভিযান। আজাৰা গাড়ীগাঁৱত নেতৃত্ব দিছে জনৈক মন্টুৱে। কম সময়ৰ ভিতৰতে লগ ভাঙি নিয়াত উস্তাদ দলটো। ইফালে পল্টন বজাৰ আৰক্ষীৰ খবৰ দিওঁতা হিচাপে কাম কৰি আছে কলা মনুৱে। আৰক্ষীৰ আহ্বান বাহনৰ গৰাকীলৈ। বাইক চুৰিটো হৈ আছে। বাইক চুৰিৰ ক্ষেত্ৰত 1 নম্বৰ হ'ল কি পাব্লিক এৱাৰনেছটো লগত লাগিব। এৱাৰনেছটো এইকাৰণেই লাগিব যে প্ৰপাৰলি গাড়ীখন লক কৰা আৰু ভালকৈ ৰাখি যোৱা। কাৰণ পুলিচৰ সন্মুখতে যদি বাইকখন কোনোবাই লৈ যায়, পুলিচে ধৰিব নোৱাৰে এইখন অ'নাৰে নিছে নে চোৰে নিছে। বহুত কেজুৱেলি বৰ ধুনীয়াকৈ লৈ গুচি যায়। সেইকাৰণে পাব্লিক এৱাৰনেছটো এই ক্ষেত্ৰত দৰকাৰ। কিন্তু বাহনবোৰ নিয়ে কলৈ? কোনে ৰাখে, ক'ত ৰাখে? প্ৰতিবেদন যোগে আমি ফাদিল কৰিম সকলো। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।